কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই আছে। আৰু আজি দিনটো চাওঁতে চাওঁতেতো সন্ধিয়া হৈ গ'ল, সন্ধিয়াৰ পৰা ৰাতি হ'ব, যিহেতু গমেই পাইছে আজি ঠাণ্ডা বহুত পৰিছে। আজি 21 তাৰিখ, আজি ঠাণ্ডা বহুত পৰিছে। তো বেমাৰ আজাৰ হৈ আছে বহুতৰ, ভালকৈ থাকিলেই হ'ল। এইকেইদিনটো ঠাণ্ডা পৰিব, বৰষুণৰ বতৰ, বৰষুণো পৰিব। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ডক্টৰ বেজবৰুৱা 2 চিনেমাখনৰ ওপৰত কিমান কালেকশ্যন কৰিলে। আপোনালোকে সবেইতো গমেই পায় আৰু শুনিও থাকে আৰু বাৰে বাৰে চাইও থাকে কি কোনখন চিনেমা কিমান কামাই কৰিলে, কিমান কালেকশ্যন কৰিলে, কিমান বাজেট আছিলে, হয়নে? তো সেইবিলাক হ'ল আপোনাৰ বলিউডৰ চিনেমা, যিটো আমি হিন্দী চিনেমা বুলি কওঁ। তো আমাৰ অসমীয়া চিনেমাটো জানাটো প্ৰয়োজন যে আমাৰ অসমীয়া চিনেমা কিমান টকাৰ বাজেটত বনাইছে, কিমান কালেকশ্যন কৰিলে, একদিনত কিমান টকা কৰিলে, টোটেল 3 সপ্তাহত 2 সপ্তাহত কিমান কৰিলে, তো এইটো আমাৰো জানা প্ৰয়োজন, হয়নে? তো আজি মই সেইটোক লৈ কিনে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জনাই থাকোঁ, চাই থাকক আপোনালোকে। তো আপোনালোকে যদি গম পোৱা নাই তো গম পাই লওক। গম পাই লওক মানে শুনি লওক যে এইবাৰ কামাই হৈছে, মানে ফুল কালেকশ্যন হৈছে আপোনাৰ ফুল কালেকশ্যনটো বাৰু মই ক'ম, বাট ফাৰ্ষ্ট ডে কালেকশ্যন হৈছিলে 41.2 lakhs আৰু মুভিখনৰ বাজেট আছিলে 2 কোটি আৰু টোটেল ৱৰ্ল্ড ৱাইড কৰিছে 5.65 lakhs। তো বহুত ভালে লাগিলে, এইটোৱে আছিল ইনফৰমেশ্যন।